বুকুতে আছে ফুৰি দিশা তুমি ও মই মোৰ যে এসএমএস ৰিপ্লাই দিয়া নাই নহয় মানে মোবাইলটো মই ঘৰত থৈ আহিছো গতিকে এসএমএস ও হলেও তো তুমি মোৰটো এবাৰ এসএমএস তো ৰিপ্লাই দিব পাৰিলা হয় নহয় মই ভাবিলো হোৱাটছএপত মেছেজ দিয়াত কৈ তোমাক মই আহি লগ কৰিলে মোৰ মনটো বেছি ভাল লাগে হয় নেকি হ'ব তুমি ক'ব নালাগে কি জানি তুমি বেলেগৰ লগত বিজি আছিলা নাই নাই তুমি তো দেখিলা মই আলো বলা আমি ন বাহিৰৰ পৰা ফুৰি আছো তুলবুল তুলবুল ওঠৰ হাঁহি চুলবুল চুলবুল হিয়াখনি তুলবুল তুলবুল তোমাৰ হাঁহি আকুল বিকুল চকুৰ মণি তোমাৰ অংগে অংগে মৰম মলে বুচকুতে প্ৰেমৰ হাঁহি মৰম মৰম তুমি মৰম মৰম তুমি জোনৰ বদন তুমি হৃদয় শুৱনি ফুলৰ পাহি তুমি কলিজাৰ মালিনী যুগে যুগে তোমাকে প্ৰাণে মাথো বিচাৰে মৰম দিবলে তুলবুল তুলবুল মই ভাবিছো মই নিজৰ পঢ়াখানি যিমান পাৰো চেষ্টা কৰি আছো নহয় আমাৰটো ৰিলেশনৰ কথা ঘৰতো ক'ব লাগিব আমাৰ সম্পৰ্কৰ কথা নহয় এতিয়া মই ক'লে ভুল হ'ব হাতত এতিয়া যিকোনো এটা কাম লৈয়ে এতিয়া সাহস থাকিব মা দেউতাহঁতৰ আগত ক'ব আমাৰ ৰিলেশ্যনটোৰ কথা সেইটো হয় দিয়াচোন কৈ দিয়া আমি ঘৰত যাওঁ ব'লা আৰু ঘৰত মাহঁতে ভাবি থাকিব ব'লা ব'লা ফিদা 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 মেৰা দিল হুৱা ফিদা
সপোন সপোন তুমি মৰমৰ সাগৰ খনি মোৰ প্ৰেম কাহিনী তোমাৰে লিখনি দিশা অ তুমি মই এইটো লোৱা নোটবুকটো মই লিখি লৈছোঁ তুমি লিখি লোৱা ঠিক আছে দিয়া বাকী খবৰ কেনেকুৱা তোমাৰ অ ভালে দিয়া তোমাৰ মোৰো ভালেই মন মাৰিছা কেলে নাই একো হোৱা নাই অ আজি আকৌ মায়ে গালি পাৰিলে নাই নাই গালি পৰা নাই দিয়া অ হয় নেকি দিয়া বাৰু মই তোমাক অলপ পিছত ফোন কৰিম অ ঠিক আছে আহিছোঁ অ আকাশ এন্ধাৰ ডালিনী দিবি কত জনমৰ পুণ্যতে পালো এই জনম কত সাধনাৰ পণ্ডিত ফল আজি এই জীৱন
বিচাৰ কৰিতা তুমি যা স্যার মোৰ গাটো বেয়া লাগি থাকে আৰু কি একো খাব নোৱাৰো আৰু সেই কালি কি বমিও কৰিলো বমি কৰোতে মানে তেজ ওলাইছে কিবা হৈছে মই ইয়াত কেইটামান পৰীক্ষা লিখি দিছোঁ সেই কথা কৰাই ল'বা আৰু ঔষধখিনি সময়মতে খাই দিবা জিন্তু ক'ত গৈছিলি তই মই অকণমান চকুৰ পিনে আহিছোঁ হয় নেকি তই পিছে ক'ত গৈছিলি মই পথাৰত ধান কাটি আছে নহয় তাত চাহ দিবলৈ গৈছিলোঁ হয় নেকি তই পিছে এটা কথা গম পাইছ নে কিবা হ'বলা হয় মই কথা প্লিজ তই হেল্প নকৰা ইমানখিনি ঘটনা হ'ল মই যাতে গমেই নাপাওঁ আৰু কি ক'ম আৰু মই তই মোক এইখিনি হেল্প কৰ যিখন চেম্বাৰলৈ তই গৈছিলি সেইখন চেম্বাৰত মোক অহাকালি লৈ যা কাৰণ ঠিক আছে অহাকালি যাবাতো ঠিক আছে তোমাক মই লৈ যাম কাৰণ মোৰ কাৰণ মই চাব লাগিব তুমি ৰাতিপুৱা ৰিপৰ্টটো চাব লাগিব ৰাতিপুৱা মই তোমালোকৰ ঘৰলৈ যাম মই তোমাক তাৰ পৰাই ঠিক আছে ধন্যবাদ ইমানখিনি সহায় কৰা দে যাব কালিপুৱা ৰেডি হৈ থাকিবা ঠিক আছে May I come in, sir? Sir, report to sign also. তুমি গোৱাচোন হ'ব ছাৰ আপুনি ৰিপৰ্ট টু চাই তোমাক বাৰু চিনি পালোঁ একচুৱেলি তাই ছাৰ মোৰ গাৰ্লফ্ৰেণ্ড ৰিপৰ্টটো মোৰ বৰ ভাল দেখা নাই ৰিপৰ্টটো এতিয়া গাৰ্লফ্ৰেণ্ড কি বৰুৱা আপোনাৰ ৰিপৰ্টটো মোৰ তাত আছে মই বুজিছোঁ তুমি হতাশ নহবা পৰীক্ষা কৰি বেছি দিন নাই ভালকৈ পঢ়িবি
ইয়ে কিনো লিখিলে সময়ে সকলো সলালে নিউৰে উকা কপালতে দুখৰে বিংখনি বাজে বুকুতে গোপনে গোপনে ধুনু কামোৰ হিয়া ভাগিলে ঐ জান ধুনু কামোৰ হিয়া ভাগিলে ভাগি গলে হিয়াখনি কোনে জোৰা দিব কোনে জোৰা দিব ভাগি গলে হিয়াখনি কোনে জোৰা দিব কোনে জোৰা দিব ভগা মোৰ সপোনে আমনি কৰিব আমনি কৰিব তুমি নাথাকিলেও জোন বেলি ওলাব বাহৰ পক্ষীয়েও বাহলৈ উৰি যাব তুমি নাথাকিলেও জান হৈ যাব কলীয়া ডাৱৰে বুকুত কৰে অভিমান কলীয়া ডাৱৰে বুকুত কৰে অভিমান শৰতৰ বকুল ফুল নুফুলে নুফুলে তুলসীৰ চাকি গছি নুমালে নুমালে আপোনবোৰ হেৰালে থাকো কেনে দৰে ভাগ্যত কি লিখিলে নজনা ঈশ্বৰে তোমাৰ অবিহনে মোৰ জান হৈ যায় কলীয়া ডাৱৰে বুকুত কৰে অভিমান কলীয়া ডাৱৰে বুকুত কৰে অভিমান